Hello friends, আজিৰ টপিকটো হ'ল ডাইনোসৰ। ডাইনোসৰ এইখন পৃথিৱীৰ পৰা কেনেকৈ ধ্বংস হৈছিলে। আমি সকলোৱে জানো যে ডাইনোসৰ এইখন পৃথিৱীত আছিলে, কিন্তু এই কি ঘটনা আছিলে যাৰ ফলত ডাইনোসৰ চিৰদিনৰ কাৰণে এইখন পৃথিৱীৰ পৰা নিঃশেষ হৈ গৈছিলে। এই গোটেই কাহিনীটো বিস্তাৰিতভাৱে আলোচনা কৰিম আমাৰ এইটো চেনেলত। গতিকে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিয়া, আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ বাটনত ক্লিক কৰা। সো বন্ধুসকল, আৰম্ভ কৰোঁ আজিৰ এই ইণ্টাৰেষ্টিং টপিকটো। বন্ধুসকল, ডাইনোসৰৰ ধ্বংসৰ কথা জানিবলৈ হ'লে আমি যাব লাগিব আজিৰ পৰা প্ৰায় 6.5 কোটি বছৰ আগত। 6.5 কোটি বছৰ আগত ডাইনোসৰৰ ধ্বংস হৈছিলে, আৰু সেই সময়ৰ সফল জীৱ আছিলে এইখন পৃথিৱীৰ এটা নতুন প্ৰজাতি, সেইটো আছিলে ডাইনোসৰ। ডাইনোসৰ বিগত প্ৰায় 15 কৰোৰ বছৰৰ পৰা এইখন পৃথিৱীত ৰাজ কৰি আছিলে, আৰু সিহঁত ভবা নাছিলে যে সিহঁতৰ কাৰণে আহি আছে মহাপ্ৰলয়ৰ। সিহঁতে বৰ সুখ শান্তিৰে এইখন পৃথিৱীত নিজৰ জীৱন নিৰ্বাহ কৰি আছিলে। আৰু ডাইনোসৰ কেৱল এটা মাত্ৰ প্ৰজাতি নাছিলে, ডাইনোসৰৰ মাজত বিভিন্ন ধৰণৰ প্ৰজাতি আছিলে। কোনোবা প্ৰজাতি আছিলে উৰিব পৰা, আন কোনোবা প্ৰজাতি আছিলে পানীত থকা, আন কোনোবা প্ৰজাতি আছিলে সৰু আকাৰৰ বৰ খঙাল, আন কোনোবা প্ৰজাতি আছিলে বৰ শান্ত, আন কোনোবা প্ৰজাতি আছিলে বৰ ডাঙৰ আৰু দীঘল। সো এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ ডাইনোসৰে এইখন পৃথিৱীত বসবাস কৰি আছিলে, আৰু আন আন প্ৰজাতিৰ জীৱ আছিলে, কিন্তু আজিলৈকে ইমান বেলেগ বেলেগ প্ৰজাতিৰ জীৱ নাছিলে। সো বন্ধুসকল, সেই সময়ৰ পৰা প্ৰায় 10 কোটি বছৰ আগত তেখেতসকলৰ ভাগ্যত লিখা হৈ গৈছিলে যে তেখেতৰ ধ্বংসলীলা। সো প্ৰায় 10 কোটি বছৰ আগত এটা সৰু আকাৰৰ এষ্টৰইড আমাৰ পৃথিৱীৰ পিনে আহি আছিলে, আৰু সেই এষ্টৰইডটো আমাৰ বৃহস্পতি আৰু মংগলৰ মাজত থকা যিটো এষ্টৰইড বেল্ট, সেই এষ্টৰইড বেল্টত আহি তাত এটা ডাঙৰ আকাৰৰ এষ্টৰইডক খুন্দা মাৰে। খুন্দা মৰাৰ লগে লগে সেই ডাঙৰ এষ্টৰইডটোৰ দিশ সলনি হয়, ফলত সেইটো আমাৰ পৃথিৱীৰ পিনে প্ৰায় 22,000 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ স্পীডত আহিবলৈ লয়। সো তেতিয়ালৈকে ডাইনোসৰে ভবা নাছিলে যে সিহঁত এতিয়া ধ্বংসৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। সো যদি আমাৰ পৃথিৱীৰ পৰা প্ৰায় 3,84,000 কিলোমিটাৰ আগতে আমাৰ যিটো উপগ্ৰহ চন্দ্ৰ, সেই চন্দ্ৰক যদি সেই এষ্টৰইডটোৱে ক্ৰেছ কৰিলেহেঁতেন তেনেহ'লে আজি এইখন পৃথিৱীৰ পৰা ডাইনোসৰ ধ্বংস নহ'লহেঁতেন। কিন্তু নিয়তিক কিবা বেলেগ মঞ্জুৰ আছিলে, সেইকাৰণে সেই এষ্টৰইডটো আমাৰ পৃথিৱীৰ পিনে আহি আছিলে, আৰু আমাৰ পৃথিৱীৰ এটমস্ফিয়াৰত এণ্টাৰ হোৱাৰ লগে লগে সেই এষ্টৰইডটোৰ গতি 22,000 কিলোমিটাৰৰ পৰা 70,000 কিলোমিটাৰ প্ৰতি ঘণ্টাত বৃদ্ধি হয়। সো সেই এষ্টৰইডটোৱে কেৱল মাত্ৰ 3 মিনিটত পেচিফিক অ'চন পাছ কৰি দিয়ে, আৰু মেক্সিকোৰ এটা এৰিয়াত সেই এষ্টৰইডটো ক্ৰেছ কৰে। সেই এষ্টৰইডটো প্ৰায় 120 কিলোমিটাৰ ডায়মিটাৰৰ আছিলে, ফলত সেই স্থানটোত 120 কিলোমিটাৰ বহল এটা গৰ্তৰ নিৰ্মাণ হৈ গৈছিলে, আৰু সেই গৰ্তটোৰ পৰা বহুতো পৰিমাণৰ ধাতৱীয় পদাৰ্থ, ধূলি-বালি আদি আমাৰ বায়ুমণ্ডলত উৰি গৈছিলে, আৰু ফলত আমাৰ সূৰ্যৰ পোহৰ এইখন পৃথিৱীত আহিব নোৱাৰিছিলে। আমাৰ গোটেই বায়ুমণ্ডল সেই ধূলি-বালিৰে ভৰি গৈছিলে, আৰু তেতিয়াই আৰম্ভ হৈছিল এইখন পৃথিৱীত এটা ধ্বংসলীলা, যাৰ ফলত 11.5 তীব্ৰতাৰ ভূমিকম্পৰ গোটেই পৃথিৱীখনত জোকাৰিবলৈ আৰম্ভ কৰিছিলে, আৰু য'ত সেই এষ্টৰইডটোৱে ক্ৰেছ কৰিছিলে সেই স্থানটোত প্ৰায় 35,000 ডিগ্ৰী চেলচিয়াছৰ বিস্ফোট হৈছিলে, যাৰ ফলত সেই স্থানটোৰ আশে পাশে যিমান ধৰণৰ জীৱ প্ৰজাতি আছিলে সকলোবোৰ নিমিষতে ছাই ৰূপত পৰিণত হৈছিলে। আৰু এফালে চুনামি আহিবলৈ আৰম্ভ কৰিছে, আনফালে ভূমিকম্পই জোকাৰিবলৈ আৰম্ভ কৰিছে। এনেকুৱা ডাইনোসৰে নিজকে ৰক্ষা কৰিবই পৰা নাছিলে। উৰিব পৰা প্ৰজাতিৰ ডাইনোসৰ আকাশত উৰিবলৈ আৰম্ভ কৰিছিলে তেখেতে নিজৰ জীৱন ৰক্ষা কৰিবলৈ, কিন্তু তেখেতসকলে ভবা নাছিলে যে এইখন প্ৰলয়ৰ পৰা কোনেও ৰক্ষা নাপায়। যিবোৰ ধাতৱীয় পদাৰ্থ আৰু ধূলি-বালি মাটি এটমস্ফিয়াৰত উঠিছিলে, সেইবোৰ ঘৰ্ষণৰ ফলত প্ৰায় 40 মিনিট পিছত জুইৰ ৰূপত পৰিণত হৈ পৃথিৱীত জুইৰ বৰষুণ হ'বলৈ আৰম্ভ কৰিছিলে। ফলত উৰিব পৰা বিধৰ ডাইনোসৰো এই ধ্বংসলীলাৰ পৰা নিজকে ৰক্ষা কৰিব পৰা নাই, কিন্তু 25 কেজি ওজনৰ তলৰ যিবোৰ জীৱ আছিলে সেই জীৱবোৰে মাটিৰ ভিতৰত নিজকে সুৰক্ষা কৰি ৰাখিব পাৰিছে, আৰু তাত এটা প্ৰজাতি আছিলে নমেলছ। দ্য ইভলিউশ্যন থিয়ৰীৰ মতে সেই নমেলছৰ পৰা মানুহৰ উৎপত্তি। সো বন্ধুসকল, আজিৰ যিটো টপিক আছিলে সেই টপিকটো আছিলে ডাইনোসৰৰ ধ্বংসলীলা। সো ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, কিয়নো ফ্ৰেণ্ডছ এইটো চেনেলত আপোনালোকে সদায় এনেকুৱা ইণ্টাৰেষ্টিং চাইণ্টিফিক নলেজ আপোনালোকক দিয়াৰ চেষ্টা কৰিম। গতিকে আপোনালোকৰ দায়িত্ব যে আপোনালোকে মোক ছাপোৰ্ট কৰা, আৰু লগতে যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ মৰা। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে অসীম ধন্যবাদ।